ভাই মোক এই তাতে ল'ৰা কেইজন মানে মাৰছে আৰু মোবাইলটো কাঢ়ি লৈছে বলাচোন কোনে মাৰিছে কি দেখাই দিবা বলা ভাই মই চাই ল'ম দিয়া মই চাই ল'ম অ ৰবা কলৈ যোৱা Hey there. Subscribe to my channel. And also press this. হাই 2 সেকেন্ড ধৰচোন 1 2 কি করে अजीत हां कौन सा स्टेशन है बताऊंगा तो एक चुम्मा दोगी কি করে ओके কি করে no 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 কোনি মানুহ চাবি দে তা কি ফকদাং কথা শুনিবি तमाम फंगदां নেকি ফকদাং তই শুনিবি মই মাতি আছো ঐ কোনি মানুহ আহিলি নেকি অ এ বহি আছ কি কিবা খাবলৈ লৈছ নি নাই নাই এনে বহি আছো ঐ হেৰি নহয় আজি কিহেৰে ভাত খালি এ কিহেৰে খালে মানে তই দেখোন জানই যোৱাকালি মই গধনাৰ পৰা হৰিণা মাংস লৈ আহিছিলো 2 কিলো মান তাকে খালো আৰু মাটো গম নাপায় মায়ে যোৱাকালি বৰালি মাছ এটা লৈ আহিলে নহয় পকানটো এটা এ হিবলে খাই গৈছো আৰু কিনো খাম আৰু তইতো জানই শুনিলি ফকদাঙৰ কথা শুনিলো দে ভাই এই নহয় তহঁতে বৰ মোৰ অলপ কাম আছে গম পাইছ নাই মই আহো দেই এই শুনিলি কোনি মানুহৰ ফকদাং কথা বাপৰে বাপ কি সাংঘাতিক ফকদাং দেই মই দেখাই নাছিলো এনেকুৱা ফকদাং মই ৰাতিপুৱা সিহঁতৰ ঘৰৰ সন্মুখেদি গৈ আছিলো মাকে দেখোন চেং মাছে বাচি আছিলে কি কোৱা আচ্ছা বাদাম এটা কথা সুধো ক বান্দৰৰ লেজ থাকে মানুহৰ কিয় নাথাকে থাকে তো क्यों না থাকে তাত বুৰ্বক নাথাকে নহয় আবে क्यों না থাকে থাকে তো বাবা নাথাকে 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 তেনে হলে ইতুকে কি করে ঐ বলি হুমা 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 কোনে এইটো বান্দৰৰ লেজ বুলি কৈছে তেনে হলে কিয় নাই বুলি কৈছিলে এইটো নেজ নহয় নহয় কোনে কৈছে এইটো নেজ বুলি মোক পাপাহে কৈছিলে বান্দৰে নেজুলে ঐ তোমাৰ অ মোৰ এটা কাণ্ড হৈ গ'ল নহয় কি যোৱাকালি ৰাতি মই কিবা এটা খিৰিং খিৰিংকৈ শব্দ পালো শুই থকা সময়ত তাৰপাছত মই সাৰ পাই গলো অ তাৰ পাছত সাৰ পোৱাৰ পিছত মই গলো কাণ পাতিবলৈ খিৰিং 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 গৈ আছে তাৰ পিছত মই সুধিলো আৰু খিৰিং খিৰিং কৈ কোন বাৰু ডাইনি নে জখনি তাৰপাছত কেলে ভাঙিলা মোৰ টোপনি অ তাৰ পাছত কি উত্তৰ দিলে গম পাইছ নাই তাৰ পাছত ক'লে বোলে হেৰ মই সুধিলো কোন মই তাৰপিছত ক'লে অ মই সেইজনীয়ে যাক তুমি কপালৰ সেন্দুৰ লগাই ঘৰলৈ লৈ আনিছিলা মই সেই জখনিজনীয়ে নহয় কিবা এটা বস্তু কিনিলে ক'ব লাগে ন ডিৰেক্ট বিলাকক জনাব লাগে তই বেঙেনা তোর মায়ের নাম লৈছে এ লৈ থাকক দে পাগল কেইটা বল মনে মনে যাই থাক আলু পিছু বেঙেনা লোকৰ বাৰীত সোমাই পানে খাই দগৰা টঙনা কি মই কম মাছ নিখা টোপনি তোৰ মায়েৰে বহি টকা বাহতলৰ দুখনি এ বে তামাম দিলে দেখোন কম বে ভাই তোৰ লগত কিবা বেঙেনাৰে গোৱা গান আছে নেকি নাই মোৰ লগত বিলাহীৰহে আছে লাগিব নেকি নালাগে দে ঐ কি হ'ল আৰু ক নাই যদি দিব ইয়াৰ পৰা আৰু কিবা কিবি no 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 ঐ ফুলমতি তিতলিমতি কি হ'ল লাজ পালি আগে নিবি আকৌ পাগল আছে নাকি পাগল চিনি হ'ল ঐ কি পলা কথা কৈ গলি ঐ কচাই কি পলা কথা কৈ গলো পাগল আছে নাকি তাকেতো সঁচাকে পাগলে হ'ল নেকি কি বুদ্ধি গ'ল তইতো গমেই নাপালো দেখোন এ পাগলে কৈ থাকো দে পাগল চলি জেলৰ ভাত খাব মন লাগিছিল পলা ঐ কি পাগল তুই কি জেলৰ ভাত খোৱাৰ কথা কৈ গলো নাজানো পাগলে হ'ল নেকি সঁচাকে
ঐ তহঁতে কি পাগল হলি নেকি পচাই কৈ গ'ল পলা বুলি কিহৰ কাৰণে পলাব লাগে সেইটোতো ক এই যোৱাকালি যে আমি জানিব খেলি আছিলো তাতে কি হ'ল ঐ বাদমৰ বাপেকে পুলিচক লগাই দিছে কি ঐ বাদমৰ বাপেকে পুলিচ আহিছে পলা কি চাইছা মই আছো নেকি চব তোৰ কাৰণে হৈছে পাগল ঐ পলা এতিয়া নহ'লে বাপেৰে দিব ম্যাডাম কি খবৰ ভালে মই কেইটামান প্ৰশ্ন সুধো তই উত্তৰ দি যাবি তই কচোন মানুহৰ জীৱনটো কিহৰ ওপৰত চলে কি আছিল নাজানো মাটিৰ ওপৰত চলে তোৰ লগত থ ভৰসাৰ ওপৰত চলে ৰখাটো মাটিৰ ওপৰত চলে নহয় আৰু ক মদাহীয়ে যদি মদ খায় পাগলে কি খায় পাগলে আৰু কি খাব মাথা খাব কি ক'লে আৰু সুধ পাগলে আনৰ জোতা খায় আনৰ জোতা খায় তাৰপিছত আৰু এটা কলা দে সুধ তোৰ বয়স যদি 12 বছৰ তেনেহ'লে তোৰ বাইদেউৰ ফোন নাম্বাৰটো কি এইটো আৰু কেনেকে প্ৰশ্ন এইটো প্ৰশ্নয়ে তই যেতিয়া কলেজ পাবি তেতিয়াহে গম পাবি এইটো প্ৰশ্ন একদম ফাইনেল এক্সামত আহে কি কোৱা মোৰ যে নাম্বাৰটো মনত নাই চুঙা কি হ'ল নতুন গাড়ী কিনিলি নেকি নাই তোৰ বাপৰে মাত্ৰ কিনি দি থৈ গ'ল তেনেকুৱা কিয় কোৱা কচোন হেৰি নহয় কি কৰে চাৰিআলিলৈকে তোমাৰ নতুন গাড়ীখনত থৈ আহিবা নেকি কেলে আচ্ছা মই গাড়ী কিনোতে তুমিও পইচা দিছিলা ন পইচা মই কেতিয়া দিলে পইচা নাই দিয়া তেনেহ'লে খোজকাঢ়ি যোৱা চোৱা চালা কি কৰে খৰা দেখা পাই খৰা হ'ব হয় নেকি হেৰি নহয় কি আজিকালি মই ৰেপ গান শিকি আছো গম পা নাই হয় নেকি দেখাচোন গা মই বিট এটা বজাই লওঁ দেই ভালকে শুনিবি দেই ঠিক আছে ভালকে শুনিবি যদি কাটিব নাজানো মই কাটি দিম যদি ভাজিব নাজানো মই ভাজি দিম যদি মুখখন মেলি দিয় তাৰপিছত যদি মুখখন মেলি দিয় মুখতে পানী দিম कैसा लगा मेरा मजाक মাইকী কাপোৰ ধুই আছ নকবা চুঙা বৰ দুখৰ কাহিনী কি দুখৰ কাহিনী কচোন কৰ মই এটা বৰ ডাঙৰ ভুল কৰিছিলো চুঙা কি ভুল নকবা আৰু বিয়া কৰাৰ আগতে মই এটা শপত খাই দিলো মাৰ শপত তেলে তোমাক আনিলে মই একদম ৰান্ধি বনাই ৰাখিম মজা আয়া এতিয়া ঘৰৰ সমস্ত কাম ময়ে কৰিম বুলি তাক লৈ আহিলো শপত খাই মেলি এতিয়া বাচন ধোৱা কাপোৰ ধোৱা গোটেই সমস্ত কাম ময়ে কৰিম বুলি লৈ আহিলো এতিয়া এইবোৰ ধুবলগীয়া হৈছে গম পাইছনে এতিয়া শপত খাই ললো এতিয়া কি কৰিম মাকটো মৰিব দিব নোৱাৰি ন সেইকাৰণে ধুবলগীয়া হৈছে আৰু কিবা এটা লৈ আহ না দোকানৰ পৰা মোৰ একো কাম নাই তই যি পঠাবি মই যাম আবে যা না তোৰ লগত থাকিলে কাম নহ'ব মই কিবা কাম আছে যাম কেলা কিবা খাব মন গৈছিল কাক পঠাম এতিয়া কি কৰো পোৱালি এইফালে কাক পালি কমাইছা কথা ভালকে কবি পোৱালিৰ গৰম চাহ এইফালে কি হ'ল ক যাচোন যা দোকানৰ পৰা চেখৰ এটা লৈ আহ আবে নিজে জানা পোৱালি গিছা না এইখন দেখা পাইছা এখন দেখা পিছা এক পেছৰত মাটি চিলকাই দিম কি কৰে কোন দেখা পিছা এক কেছৰত মাটি চিলকাই দিম পোৱালি কি খাতৰা পোৱালি বঢ়িয়াৰে বহি আছিলে হ'ল নেকি কিমান টকা দি ল'লো এনে বেকাৰ কি হ'ল মেডাম ইফালে আছোন চুঙা কি হ'ল ক ডাঙৰ ঘৰখন মানে চুঙা বুলি মাতিব আহিছে চুলি ভিলি বুলি মাতি ভিলি তই মোৰ বাইদেউক বিয়া কৰে নেকি কৰাটো নাই বাৰু তেনেহ'লে চুঙা বুলি মাতিল হ'ব দে যোৱাকালি মই দিয়া চিঠিটো দিলে না নাই তোমাৰ বাইদেউ চিঠিখন দিলো হয় নেকি কিবা কৈছে নেকি কৰাটো নাই কিন্তু বিৰাট ভাল তেনেহ'লে এইখন ল এখন কি চিঠি আকৌ তোমাৰ বাইদেউক দি দিবি হ'ব দে কি লাগে আবে দিব লাগে সোনকালে দে আবে মই পাহৰি গৈছিলো এইটো লোৱা কি 10 টকা চাই 100 টকা দে 100 টকা লাগে লুটো ভিনিয়াৰকে লুটো সেইটো লোৱা দে সোনকালে দি দিবা কি কৰে তোৰ নিচিনা মানুহ তোক মই বাইদেউক দিম থাক তই ইয়াতে থাক কি হ'ল ক ইয়াক ৰাখচোন মই 2 মিনিটত আহি আছো হ'ব দে যা
আৰু এটা কথা ইয়াৰ লগত কথা নাপাতিবা কিন্তু তই যা কি ডিস্টার্ব করে থাকবি ওই ব এই বে মুড়ি গিলু বে ওই কি নাম তোর ওই কি চাই আছ ও তার মানে তোর জিবা নাই ওই ইয়ার জিবা নাই বোবা হয় বে 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 আপনি ইয়ার জিবা আছে বে মোৰ নাম কাপিঠা বোকা পিঠা তুমি তো আর কোনো নাম লিখি তই কি মোক আবে মই তো তা কৰা নাই থাথা কৰিছো তই কি মোক কৰিছ তোক মই আবে মই ই মোক মাৰলে বে তোক মই আজি কি হ'ল তহঁতৰ কি লাগি আছে তহঁতে কি লাগি আছে তহঁতে ই মোক মাৰলে বে মই কৈছিলো না ইয়াৰ লগত কথা নাপাতিবি বুলি আবে মই ধেমালি কৰিছিলো ধেমালি কৰিছিলি পালি এতিয়া মজাটো যা এতিয়া আবে মই তোক চাই ল'ম এইয়া আৰু কথা পাতিছ এই মাৰ ইয়াক ওই লাগে Fiore.